যোৱা ভিতৰলৈ যোৱা বহকচোন মা মা কথা এটা কওঁ শুনকচোন আজিকালি মানুহবোৰৰ মনবোৰ বাৰু কিয় ইমান ঠেক হ'বলৈ ধৰিছে কিয় সুধিলা বোৱাৰী মানে মা আগতে মাঘ বিহু উৰুকা দিনা আপোন মানুহৰ লগত আৰু ওচৰ চুবুৰীয়াৰ সৈতে যেনেকৈ নহওক মিলিজুলি হাঁহি ধেমালিৰে এসাঁজ ভাত খাইছিল বৰ্তমান মানুহৰ মিলবোৰ যেন ক্ৰমান্বয়ে নোহোৱা হ'ব ধৰিছে আগতে বিহু বুলি ক'লে মা যিটো উল্লাস এতিয়া সেইবোৰ নোহোৱা হ'ব ধৰিছে যেনে গাঁৱৰ ঢেঁকীৰ মাত এইবোৰ আজিকালি শুনিবলৈ নোপোৱা হ'লোঁ বিহুৰ লাড়ু পিঠাবোৰ কিনিহে আজিকালি মানুহে আলহীক সোধে গাঁৱৰ ল'ৰা ছোৱালীবোৰে একেলগে মিলিজুলি পথাৰত নৰা কাটি বাঁহৰ কামিৰে ভেলাঘৰ সাজি একেলগে ভোজ ভাত খায় আজিকালি এইবোৰ যেন সাধু কথাৰ দৰে লগা হৈছে অতীতৰ স্মৃতিবোৰে মোক বৰকৈ আমনি কৰিছে মা এইবোৰ কথা ভাবিলে মোৰ মনটো বৰকৈ বেয়া লাগে ভগৱানক যেন মা বাৰে বাৰে প্ৰাৰ্থনা কৰিছোঁ মানুহৰ মনত যেন আত্মীয়তা ভাৱ জগাই তোলে মা মই বাৰু বেছিকৈ ভাবিছোঁ নেকি অতীতৰ দিনবোৰ যেন আকৌ ঘূৰি আহক মই তাকেই কামনা কৰিছোঁ আপোনাৰ ভাত ৰন্ধা হৈ গ'লে মোক মাতি দিব মই চৌকাত তিলৰ পিঠা আৰু পকা মিঠৈ বনাম হয় দিয়া আগত যে বিহুৰ সময়তে কিমান যে আনন্দ কৰিছিলোঁ বহাগৰ বিহুত যে ঘৰত থাকিবলৈ সময়ে নাই হুঁচৰি গাই বিহু মাৰি ফুৰিছিলোঁ মাঘৰ বিহু বুলিতো কথাই নাই এসপ্তাহ আগৰ পৰাই নৰা কাটিবলৈ লাগি যাওঁ এতিয়া যে কি দিনবোৰ আহিল তোমালোক বহি আছা আজি দুটা নিমন্ত্ৰণ আছিল নহয় পাহৰিলা নেকি নাই পাহৰা একেলগে দুটা নিমন্ত্ৰণ কেনেকৈ ৰক্ষা কৰিম তাকে ভাবিহে দুধুৰ মুধুৰত পৰিছোঁ ভাবিবলগীয়া কি কথাটো আছে পঢ়িলে প্ৰথমে আমাৰ ড্ৰাইভাৰ নগেনৰ ঘৰলৈকে যাওঁ তাৰপিছত সময় পালে আমাৰ অফিচাৰৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰোঁগৈ নগেনৰ ঘৰলৈ নগ'লে সি মনত বৰ আঘাত পাব কাৰণ সি ভাবিব যে আমি সৰু মানুহ যে সেই গতিকে ছাৰ আমাৰ ঘৰলৈ নাহে যোৱা কিবা কাম বন আছে যদি কৰি মেলি আজৰি হোৱাগৈ আমি অলপ পিছতে ওলাই যাম ময়ো হাত মুখখন ধুই আজৰি হওঁ